আজি বিশ্ব শিশু দিৱস উপলক্ষে ৰঙিয়াত শিশু আৰু মহিলাৰ বাবে বিশেষ কক্ষৰ শুভাৰম্ভণি। আজি ৰঙিয়া আৰক্ষী থানাত বিশ্ব শিশু দিৱস উপলক্ষে শিশু আৰু মহিলাৰ বাবে এটা বিশেষ কক্ষৰ উদ্বোধন কৰা হয়। উল্লেখযোগ্য যে এই কক্ষটো যোৱা 19 জানুৱাৰী 2018 তাৰিখে কামৰূপ জিলাৰ আৰক্ষীৰ অধীক্ষক শ্ৰীযুত পাৰ্থ সাৰথী মহন্তদেৱে আনুষ্ঠানিকভাৱে আধাৰশিলা স্থাপন কৰিছিল। এই বিশেষ কক্ষটোত আছে সৰু ল'ৰা-ছোৱালীৰ বাবে খেলা-ধূলাৰ সামগ্ৰী, ছবি আৰু ৰং ধেমালিৰ ব্যৱস্থা, শুবলৈ বিচনা আৰু খোৱাৰ বাবে বিশুদ্ধ পানীৰ ব্যৱস্থা। আজিৰ এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে বম্বে হাইকোৰ্টৰ ন্যায়াধীশ উজ্জ্বল ভূঞা, অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ডিজিপি ভাস্কৰজ্যোতি মহন্ত, ডক্টৰ ৰশ্মি শৰ্মা স্বেচ্ছাসেৱী সংস্থাৰ লগতে উপস্থিত থাকে কামৰূপ জিলাৰ SP, ADGP আৰু DCN কল্যাণকাৰী। সাংবাদিকৰ সৈতে মুখামুখি হৈ ডিজিপি ভাস্কৰজ্যোতি মহন্তই কয় যে শিশুসকলে অপৰাধ কৰিলেও তেওঁলোকৰ লগত মানৱতাৰ দৃষ্টিৰে চাব লাগিব আৰু তেওঁলোকৰ সংশোধনৰ ব্যৱস্থা কৰিব লাগিব। আজি তাৰেই উদ্দেশ্যে এই শিশু গৃহটো মুকলি কৰা হৈছে। Thank you, sir, for your enlightening words. আজি ৰঙিয়া থানাত শিশু আৰু মহিলাৰ যিটো আমাৰ এটা বিশেষ কক্ষ, সেই কক্ষটো আমি আজিৰ পৰা চালু কৰিছোঁ। আগতে বনাই থোৱা আছিলে, কিন্তু এতিয়া তাত NCPCR বুলি এটা সংগঠন আছে, শিশুৰ কাৰণে যি কাম কৰে, তেওঁলোকৰ গাইডলাইন্স আছে, যিখিনি গাইডলাইন্স মানিবলৈ আমি বাধ্য। সেই গাইডলাইন্স অনুসৰি শিশুৰ কাৰণে খেলা বস্তু, তেওঁলোকে যাতে এটা ফ্ৰেণ্ডলি পৰিৱেশ পায়, য'ত তেওঁলোকে অকণমান মনটো ভাল লাগি থাকিব। মাকবিলাক যদি এৰেষ্ট হয়, তেতিয়া শিশুবিলাকক যদি কোনোবাই দেখভাল কৰে, তেওঁলোকে জেগাটো অকণমান মানে ভাল পাব। মিছন মৈত্ৰীৰ ফাৰ্ষ্ট পদক্ষেপ ষ্টেপছবিলাকে লৈ আছিলে অসম আৰক্ষী বিভাগে। তাতে সেই সময়ত ময়ো ফাইনেন্স বিভাগত আছিলোঁ আৰু ছাৰ দুইজন গৰাকী হৰমিত সিং ছাৰ আৰু আমাৰ DGP ছাৰ দুইজনে বহুতবাৰ মিটিঙত ডিছকাশ্যনত হৈছিলে আমাৰ মুখ্যমন্ত্ৰীৰ লগত, মুখ্যমন্ত্ৰীৰ লগত তেওঁলোকৰ মিছন কি আছিলে, মিছন মৈত্ৰীত আৰু আমাৰ থানাবিলাকে কেনেকৈ এটা পাৰিৱেশ সলনি হ'ব বুলি বহুত আলোচনা চিন্তা কৰাৰ পিছত এইবিলাক পদক্ষেপ লোৱা হৈছিলোঁ। আৰু মই লাষ্ট 2-3 বছৰৰ পৰা আমি চব দেখা পাইছোঁ বহুতকেইটা থানা, নট জাষ্ট ৰঙিয়া থানা বাট এক্ৰছ ইছা বহুতকেইটা থানা থানা কৰিব। আমাৰ সভাখন ইংৰাজীত আৰম্ভ কৰিলে ভাল আছিল, অসমীয়াত আৰম্ভ কৰিলে ভাল আছিলে। আমি সকলো অসমীয়া মানুহ, আমি সকলোৱে অসমীয়া বুজি পাওঁ, গতিকে ইংৰাজী আমি জানো, গতিকে মই থানা কৰোঁ। বেয়া নাপাওঁ, মোৰ আৱেগটো কৈছোঁ। নিশ্চয় নিশ্চয়। মই মোৰ নাম ডক্টৰ ৰশ্মি শৰ্মা, মই ষ্টেট কোঅৰ্ডিনেটৰ হয় বচপন বচাও আন্দোলন চাইল্ড ৰাইটছ NGO। ইয়াৰ ফাউণ্ডাৰ হ'ল শ্ৰী কৈলাশ সত্যাৰ্থীজী, যোনে 2014 চনত নোবেল বঁটা পাইছিল। ৰঙিয়াৰ পৰা চৈয়দ মুস্তাফৰ আহমেদৰ ৰিপৰ্ট, নিউজ অসম 24।